যেতিয়া বিপদৰ সংকেত বাজিব, সাইৰেন যেতিয়া বাজিব, তেতিয়া আপোনালোকৰ কৰণীয় কি হ'ব? এই সাইৰেন 10 ঘণ্টালৈও বাজি থাকিব পাৰে। তেতিয়া আপোনালোকে নিজৰ ঘৰত কপাহ বা এই আঙুলিটো এনেকৈ দি আপুনি সাইৰেনৰ পৰা মুক্ত হ'ব। কিয় কৰিব লাগে সেইটো? যে এই সাইৰেনটো এনেকুৱাই তীক্ষ্ণ হ'ব আপোনাৰ শুনি থাকোঁতে, বুজিছে নাই? সাইৰেনটো বজাৰ লগে লগে আপোনালোকৰ কৰণীয়টো হ'ব কি? আপুনি কাণটো কোপা দিব। যদি সহ্য কৰিব পাৰে সহ্য কৰিব, যদি সহ্য কৰিব নোৱাৰে তেতিয়া এই সাইৰেনৰ পৰা আপোনাৰ অচেতনতাও আহিব পাৰে। কাৰণ 10 ঘণ্টা 5 ঘণ্টালৈ বাজি থাকিব, বিপদৰ সংকেতটো বজাৰ লগে লগে আপোনালোকৰ সতৰ্ক হ'ব। এটা 2 নম্বৰ কথা, লগে লগে আপোনালোকে কি কৰিব? লাইট ডাউন কৰি দিব। যদি ৰাতি হয় সতৰ্ক হ'ব। আগৰ নিচিনা শুম বুলি আপুনি শুব নোৱাৰিব, অলপ হ'লেও আপুনি জাগি শুব লাগিব। বাচি খাবা, জাগি শুবা, হয়নে নহয়? সাৱধানতাৰ মৰণ নাই। এতিয়া আপোনালোকে চিটুৱেশ্যনটো গমেই পায় নহয় জানো? এই চিটুৱেশ্যনৰ কাৰণে আমাৰ ইণ্ডিয়া তথা অসমৰ 7খন ডিষ্ট্ৰিক্টক মানে কি এইটো ৰেড এলাৰ্ট জাৰি কৰিছে। অৰুণাচলৰ কিনাৰত, ভূটানৰ কিনাৰৰ ডিষ্ট্ৰিক্টকেইটাক ৰেড এলাৰ্ট কৰি দিছে। ইয়াতে আপোনালোকৰ কৰণীয় কি আছে? হয়নে নহয়? সেইটো কাৰণে আমি এৱাৰনেছ কৰিবলৈ আহিছোঁ আপোনালোকক 2-এটা কথা শ্বেয়াৰ কৰিবৰ কাৰণে, হয় নহয়? দুশ্মনে টাউন বিচাৰি ফুৰিব। সেইটোৰ গতিকে লগে লগে আপোনালোকে লাইটটো ডাউন কৰিব। আৰু ডাউন কৰাৰ লগে লগে আপোনালোকে নিৰাপদ স্থানত, নিৰ্দিষ্ট নিৰাপদ স্থান এটা আপোনালোকে বাংকাৰেই হওক কিবাই হওক আজিৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক। আৰু এইখিনি বস্তু আপোনালোকে আহৰণ কৰক। আৰু ওপৰৰ পৰা নামি অহাৰ পিছত আপোনালোকে এনেকুৱা এটা মিছাইলৰ বম হ'ব, আপোনাৰ কি গোটেই ঘৰখন ভাঙি চিঙিও যাব পাৰে। ভূমিকম্প হ'লে যেনেকৈ কঁপে, এনেকৈ কঁপনিত ঘৰটো নাভাগে জানো? সেইটোৰ নিচিনাকৈ মিছাইল যদি মাৰে বিস্ফোৰণ হ'ব। বিস্ফোৰণ হোৱাৰ লগতে ভূমিকম্পৰ নিচিনা হ'ব, আপোনাৰ ঘৰটো ভাগি ছিগি চুৰমাৰ হৈ যাব পাৰে। সেইটো কাৰণে নিৰাপদ স্থানত আপোনালোকে আহিব, নতুবা খটখটিৰ তলত, পালেঙৰ তলত। ল'ৰা ছোৱালীক এইটো ঘৰত নিজে গৈ পেলাই শিকাব নিজৰ। আৰু প্ৰত্যেকেই আপোনালোকে পোষ্ট দিব নিজৰ মোবাইলত, যাতে এইখিনি কাম কৰিব লাগে বুলি গাঁৱত থকাবিলাকক প্ৰত্যেকেই 10জন 12জনকৈ পোষ্ট কৰি পেলাই আপোনাৰ মোবাইলত যিমান নাম্বাৰ আছে তেখেতসকলক দি দিব। তাৰপিছত আপোনালোকে এতিয়া খোৱা খাদ্যলৈ আহিলে, এসপ্তাহ এমাহৰ কাৰণে আপোনালোকে নিজৰ লাইট ডাউন কৰিব। এইটোতো ক'লোঁ মই, এমাহৰ কাৰণে বা 7 দিনৰ কাৰণে হ'লেও লাইট ফুড এটা আপোনাৰ ঘৰত ৰাখিব। যাতে আপুনি গোটেই যদি কাৰেণ্ট গুচিয়ে যায় তেতিয়াহ'লে কাৰেণ্টত বনোৱাবিলাকতো ভাত বনাব নোৱাৰিব, গেছৰ দোকানবিলাক বন্ধ হৈ যাব। যদি ৰাতি কিবাই নহয় গেছৰ দোকানবিলাক কেনেকৈ খুলিব, হয় নহয়? সেইবোৰৰ কাৰণে আপোনালোকে এসপ্তাহৰ কাৰণে লাইট ফুড, ল'ৰা ছোৱালীৰ কাৰণে লাইট ফুডবিলাক ৰাখিব। টৰ্চ লাইট সদায় লগত ৰাখিব। মোবাইলটোত টৰ্চ লাইট আছেই। তাৰপিছত যদি আপোনাৰ ঘৰত বেমাৰী মানুহ, মা দেউতাই হওক বা ডেকা ল'ৰাই হওক বা কিবা ডায়েবেটিছ থকা বা এই কি নাম এইটো এই প্ৰেছাৰ থকা যদি মানুহ থাকে, তেতিয়াহ'লে আপোনালোকে এসপ্তাহৰ কাৰণে বা এমাহৰ কাৰণে এই ঔষধকেইটা সংগ্ৰহ কৰি আপোনালোকে ঘৰত মজুত কৰি ৰাখক। লাইটৰ ব্যৱস্থাৰ কাৰণে আপুনিতো লাইট ডাউন কৰিবই, সেইটো কাৰণে টৰ্চ লাইটৰ ব্যৱস্থা কৰিব। আৰু 3 দিনৰ কাৰণে আপোনালোকে পানী মজুত কৰি ৰাখিব।